একচুৱেলি ডেইলি ভ্লগ কৰা মন নাছিল, কিন্তু ভাবিলোঁ সদায় মানে নতুন নতুন ৰেচিপি ট্ৰাই কৰা হয়, নতুন নতুন কিছুমান কেতিয়াবা জাগাত ফুৰিব যোৱা হয় আৰু দিনটো ইটো সিটো বহুত কৰা হয়। তো ভাবিলোঁ আপোনালোকৰ লগতো সেইবিলাক শ্বেয়াৰ কৰোঁ, তাৰ পৰা হয়তো বহুত শিকিবও পাৰিব, বহুত জানিব পাৰিব, নতুন নতুন ৰেচিপিৰ বিষয়েও জানিব পাৰিব। তো ব'লক তেন্তে এতিয়া ৰাতিপুৱা বাজিছে আৰু মই গা পা ধুই ফ্ৰেছ হ'লোঁ, ৰেডি হ'লোঁ, গতিকে এতিয়াৰ পৰা ডেইলি ভ্লগটো আৰম্ভ কৰোঁ। কিন্তু ফ্ৰেণ্ডসকল, তাৰ আগতে মই এটা প্ৰডাক্টৰ বিষয়ে আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলৈ আহিছোঁ। এইটো হৈছে এলিমেণ্টৰ ৰেডিয়েণ্ট ফেচ ৱাছ, চ'প ৱাছ ফ্ৰী হয়। মই আজি 3 মাহৰ পৰা ইউজ কৰি আছোঁ, বহুত ভাল ৰিভিউ পাইছোঁ, বহুত ভাল ৰিজাল্ট পাইছোঁ। সকলো পিম্পলছৰ কাৰণে এইটো খুব ভাল হয় ফেচ ৱাছটো। ইয়াত নিম আৰু এল'ভেৰা মিক্স আছে, অল টাইপ স্কিনৰ কাৰণেও এটা ভাল হয়। গতিকে আপোনালোককো যদি এনেকুৱা ধৰি পেলানি সকলো কছমেটিক বস্তু লাগে, তেতিয়াহ'লে ডিছক্ৰিপশ্যনত মই কণ্টেক্ট নাম্বাৰ দি দিম, মোৰ কণ্টেক্ট কৰিব পাৰিব আৰু এই সকলোবিলাক বস্তু মোৰ পৰা আপোনালোকে কিনিব পাৰিব। কিন্তু আগতে জনাওঁ দিওঁ যে ইয়াত COD এভেইলেবল নাই, পইচাটো আগতে আপোনালোকে মোৰ একাউণ্টত পে' কৰিব লাগিব, কিন্তু সম্পূৰ্ণ কেছবেক গেৰেণ্টিত আপোনালোকৰ ঘৰৰ হোম ডেলিভাৰী হ'ব। আৰু ডিউৰিং COVID-19 ইছ্যু পুৰা ছেফটিৰ প্ৰতি নজৰ ৰাখি, আপোনাৰ ছেফটিৰ প্ৰতি খেয়াল ৰাখি আপোনাৰ ঘৰত হোম ডেলিভাৰ কৰা হ'ব। আৰু আপুনি সৰহকৈ নালাগিলেও আপুনি এটা প্ৰডাক্ট বা কমকৈ প্ৰডাক্ট হ'লেও আপুনি ল'লেও আমি ঘৰত গৈ হোম ডেলিভাৰী কৰি থৈ আহিমগৈ। গতিকে ডিছক্ৰিপশ্যনত লিংক আছে, আপোনালোকে তাত গৈ কণ্টেক্ট কৰিব পাৰিব মোক। মই আপোনালোকক সৰুকৈ এটা বিজনেছ ষ্টাৰ্ট কৰিছোঁ, ভাবিছোঁ কৰোণা ভাইৰাছৰ দিনত কৰোণাৰ প্ৰতি লক্ষ্য ৰাখি, আপোনালোকৰ ছেফটিৰ প্ৰতি নজৰ ৰাখি আপোনালোকৰ ঘৰে ঘৰে হোম ডেলিভাৰী কৰাৰ এটা প্ৰচেষ্টা হাতত লওঁ। গতিকে আপোনালোকে মোৰ পৰা যিকোনো কছমেটিক বস্তু ল'ব বিচাৰিলে তেন্তে ডিছক্ৰিপশ্যনত কণ্টেক্ট নাম্বাৰত গৈ মোক কণ্টেক্ট কৰিব। ধন্যবাদ। এইটো আমাৰ টিকলুটো শুই উঠি আহিছে, দেখিছে নহয় তাৰ চিঞৰ। শুই উঠি আহিলে তাৰমানে চিঞৰ আৰম্ভ হৈ যায়, সি ব্ৰাছ তাক নিজেই কৰিব লাগে, গতিকে মই তাক ব্ৰাছ কৰিব এতিয়া দি দিম। তো বলক তাক ব্ৰাছ কৰিব দি দিওঁ। আৰু বেবীৰ কাৰণে আপোনালোকে বাৰু কোনটো কলগেট ইউজ কৰে? মই কিন্তু এইটো ইউজ কৰিছোঁ বৰ্তমান, অন এণ্ড অনৰ হাৰ্বেল হয়। এনেকুৱা সকলোবিলাক প্ৰডাক্ট মই ইউজ কৰিব লৈছোঁ নতুনকৈ, এইখিনি বহুত ভাল ৰিজাল্ট পাইছোঁ। এইটো হাৰ্বেলৰ আপোনাৰ মুখৰ যিটো স্মেল, কিছুমান মানুহৰ বহুত মুখৰ স্মেল ওলায়, সেই স্মেলটো নোহোৱা কৰে আৰু সৰু সৰু বেবীৰ কাৰণেও খুব ভাল হয় প্ৰডাক্টটো। গতিকে মই হাৰ্বেলৰ এইটো কলগেট ইউজ কৰিছোঁ, গতিকে মই তাকো এতিয়া এইটো কলগেটে ইউজ কৰিব দিম। হাই কৈ দিয়া, মই উঠিলোঁ, কৈ দিয়া হাই, কৈ দিয়া বেটা, কৈ দিয়া আকৌ চুমু দি দিয়া, চুমু দি দিয়া। আৰু যিহেতু আজি হাজবেণ্ডৰ কাম নাই, তেওঁ আজি কামত নাযায়, চ' সেইটো কাৰণে আমি ৰাতিপুৱাই চাহ খালোঁৱেই আৰু ব্ৰেকফাষ্টত সেয়াই আৰু বিস্কুটে চাহ আৰু পাতলাকৈ। এতিয়া ভাবিছোঁ আজি ব্ৰেকফাষ্টত ৰুটিকে বনাম, কিন্তু যিহেতু আমাৰ টিকলুটোৰ কাৰণে প্ৰব্লেম, সি ৰুটি নাখায়, চ' ভাবিলোঁ অলপ পাতলাকৈ কিবা এটা খাই লওঁ। তো ব'লকচোন আজি আটাৰ পৰাই এটা ব্ৰেকফাষ্টত খাব পৰা আটাৰ পৰাই, ৰুটি নহয় ঠিক, এটা নতুন ৰেচিপি ট্ৰাই কৰোঁ আৰু আপোনালোকে এই ৰেচিপিটো ট্ৰাই কৰি চাব হা, বহুত ভাল হয়। এয়া দেখিছে নহয়, মই ৰেচিপিটোৰ কাৰণে এয়া 4 কাপ সৰু কাপটো জোখাৰে 4 কাপ এনেকৈ আটা লৈছোঁ। এয়া দেখিছে নহয়, চাহ খোৱা কাপটো জোখাৰে ল'ব আপোনালোকে। আৰু এতিয়া মই লাহে লাহে পানী দি থাকিম আৰু এটা চফ্ট ডো বনাই ল'ম। আটা আমি যেনেকৈ ৰুটি বনাওঁ তেনেকৈ নবনাওঁ, ৰুটি বনোৱাতকৈ অলপ পাতলা এটা কোমল ডো বনাই ল'ম, পানীটো অলপ সৰহকৈ দি, আৰু অলপমান নিমখো দি লৈছোঁ মই সোৱাদৰ কাৰণে। আপোনালোকে নিদিবও পাৰে, কিন্তু মই সোৱাদৰ কাৰণে দি লৈছোঁ। আৰু এনেকৈ পানী দি লাহেকৈ এনেকৈ এটা ডো বনাই ল'ম পাতলা। এয়া বেছি মঠিবৰ দৰকাৰ নাই, কোমলকৈ এনেকৈ সৰহকৈ পানী দি পেলানি এনেকৈ অলপ লুপথুপীয়া কৰি দিলেই হ'ব। এয়া দেখিছে নহয়, মই কেনেদৰে এখন হাতে প্ৰেছ কৰি এনেদৰে একদম পূৰা কোমল কৰি লৈছোঁ। এয়া দেখিছে নহয়। আৰু ইপিনে আমাৰ বেটালৈ চাওক, এয়া সিও ছাইডত বেলাত ব্যস্ত, আমাৰ বেটা মেইন। আৰু এয়া মই এনেকৈ 4টা লাডু বনাই লৈছোঁ, এয়া দেখিছে নহয়। এতিয়া মই এটা এনেকৈ বেলিলোঁ, মই হাতেৰে এনেকৈ প্ৰেছ কৰি বেলিলোঁ, আৰু ডাঠটো চাওক কিমান পৰিমাণত ৰাখিছোঁ, দেখিছে নহয়। এইটো পৰিমাণতে আপোনালোকে ডাঠটো কৰি ৰাখিব। আৰু এয়া মই এটা মিডিয়াম চাইজৰ পিঁয়াজ আৰু মিডিয়াম চাইজৰ বিলাহী এনেকৈ সৰুকৈ কাটি থৈছোঁ চব কৰি। ইফালে এয়া মই গেছটো অন কৰিলোঁ আৰু টাৱাখনত অলপমান ৰিফাইন অইল এনেদৰে গৰম হ'ব দিছোঁ। আপুনি মিঠাতেলো ইউজ কৰিব পাৰে। আৰু এতিয়া এয়া তেলখিনি গৰম হ'ল, গতিকে মই কাটি থোৱা বিলাহী আৰু পিঁয়াজখিনি এনেদৰে দি দিলোঁ। অলপ কালাৰটো চেঞ্জ হোৱালৈকে, অলপ কালাৰটো চেঞ্জ হৈ পিঁয়াজ আৰু বিলাহী দুটা মিক্স হৈ যোৱালৈকে অলপমান ভাজিব লাগিব। এয়া দেখিছে নহয়, গেছটো কম কৰি মই ভাজি পেলাম। আৰু এতিয়া ইয়াত মই এনেদৰে অলপ লৰাই অলপ আপোনাৰ ওচৰত জিৰা থাকিলে জিৰা দি দিব। আৰু এয়া হৈছে মই গোটা জিৰা বজাৰৰ পৰা কিনি আনিছোঁ, আৰু এনেকৈ মই মিক্সিত পেষ্ট কৰি বৈয়ামত ভৰাই থৈছোঁ, সেইটো দি দিছোঁ। সেইটো খালে অকণমান সোৱাদ হয়, আৰু সৰু ল'ৰা ছোৱালীৰ কাৰণে বহুত ভাল হয় জিৰাটো, হজমৰ কাৰণেও ভাল, সকলোৱে খাব লাগে আচলতে। গতিকে এতিয়া মই ইয়াত দি দিলোঁ আৰু এইখিনি ভালদৰে লৰাই ল'ম।
এয়া দেখিছে নহয় এতিয়া মই ইয়াত সোৱাদ অনুসৰি নিমখ দি লৈছোঁ আপোনালোকে সোৱাদ অনুসৰি নিমখ আৰু কিবা কিবি মছলা দিব পাৰে কিন্তু মই মছলাৰ ভিতৰত অকল জিৰা হালধি আৰু নিমখ এই তিনিটাই ব্যৱহাৰ কৰিম এয়া দেখিছে নহয় অলপ কালাৰটো চেঞ্জ হোৱালৈকে ভাজি থাকিম এনেধৰণে এয়া কালাৰটো চেঞ্জ হৈছে আৰু এতিয়া মই এয়া এখন প্লেটত উলিয়াই ল'ম আৰু এয়া মই এখন প্লেটত উলিয়াই ল'লোঁ আৰু এতিয়া এই বেলি থোৱা এই ৰুটিখন দেখিছে নহয় এইখনত মই এই পেষ্টখিনি লাহে লাহে ভৰাই যাম হাতেৰে গৰমেই হৈ আছে এনেদৰে আপোনালোকে ঠাণ্ডা কৰি ল'ব আৰু মোৰ এতিয়া লৰালৰি হৈছে কাৰণে মই এনেকৈ লৈছোঁ আৰু পাৰিলে চামুচ ব্যৱহাৰ কৰিব মই হাতেৰে দি দিছোঁ হাতখন ভালদৰে ধুই লৈছোঁ এনেদৰে ভালদৰে মাজত সুমিয়াই দিম আপোনালোকে পিজ্জা নিশ্চয় খাইছে চাগৈ গতিকে পিজ্জাটো এনেদৰে এটা প্ৰচেছ কৰা হয় গতিকে এনেদৰে আপোনালোকে ভৰাই ভৰাই দিব এনেদৰে দেখিছে নহয় সৰহ পৰিমাণে ভৰাব তেতিয়া বেছি ভাল হ'ব এয়া মই এনেদৰে ভৰাই ভৰাই দিছোঁ দেখিছে নহয় আৰু হাতখনে এনেদৰে পেষ্ট কৰি দিছোঁ আৰু ইয়াৰ ওপৰত আপুনি আৰু এখন ৰুটি তেনেদৰে বেলি ল'ব বেলি লোৱাৰ পাছত আৰু এখন ৰুটি ইয়াৰ ওপৰত দি দিব মই দেখাই দিছোঁ আপোনালোকক এয়া দেখিছে নহয় এয়া মই ৰুটিখনৰ ওপৰত বিলাহীৰ পেষ্টটো দি দিয়াৰ পাছত তাৰ ওপৰত আৰু এখন ৰুটি এয়া মই বেলি ল'লোঁ এইখনো এনেদৰে ইয়াৰ ওপৰত মই এনেকৈ দি দিম আৰু দি ছাইডটো এনেকৈ ভালদৰে টানি টানি মিলাই দি ছাইডটো অলপ প্ৰেছ কৰি দিম যাতে সেইবিলাক ভালদৰে সোমাই যায় আৰু ওলাই নাহে আৰু এতিয়া টাৱাখনত অলপ ৰিফাইন অইল দিলোঁ আৰু সৰহ পৰিমাণে ৰিফাইন অইল দি গেছটো খুব কমাই ভালদৰে মই ইয়াক বনাই ল'ম ভাজি ল'ম আপোনালোকে যি নাম ল'ব পাৰে ইয়াৰ কিন্তু মই এতিয়ালৈকে থিৰাং এই ৰেচিপিটোৰ নামটো ক'ব পৰা নাই কেতিয়াবা ৰুটি খাই বৰ হ'লে মই এনেদৰে বনাওঁ আৰু বহুত ডাঠ হৈ থকাৰ কাৰণে আপুনি 4-5 মিনিট টাইম গেছটো খুব কমাই পেলাই ইয়াক ভাজি ল'ব নহ'লে ওপৰটো সিজাৰ দৰে লাগিলেও মাছটো কেতিয়াবা নিসিজে কেঁচাই হৈ থাকে সেইটো কাৰণে গতিকে এনেদৰে লৰাই ভাজি ল'ম এয়া দেখিছে নহয় মোৰ অলৰেডি হৈছে আৰু এটা চাইড আৰু দেখিছে জ্বলিও যোৱা নাই কালাৰটো ভাল হৈ আছে গতিকে এনেদৰে আপোনালোকেও বনাই ল'ব তো এয়া অলৰেডি হৈয়ে গ'ল আৰু তেনেদৰে মই ইখনো বনাই ল'লোঁ এয়া ওপৰত অলপ পিঁয়াজ কাটি লৈছোঁ চপ কৰি এইটো আপোনালোকে এনেকৈও খাব পাৰে সুদায়ো খাব পাৰে বা যিকোনো মানে ভাজি নহ'লেও এইটো খাব পাৰিব কাৰণ ইয়াত বিলাহী আৰু পিঁয়াজৰ মিশ্ৰণটো আছে গতিকে ই ভাজিৰ কাম কৰে আৰু আমাৰ বেটালে চক গতিকে হৈ গ'ল আমাৰ চব ৰেডি এতিয়া খাই লওঁ তো নাজানো ডিছটোৰ নামটো আপোনালোকে ভাবি পেলাই ক'বচোন কমেণ্ট কৰি মই সেইটোৱে ৰাখি থ'ম নামটো গতিকে খাবলৈ বহুত টেষ্টি হৈছিলে তো ফ্ৰেণ্ডছ এয়া মই আজৰি হৈ আহিলোঁ আৰু ল'ৰাটোকো গা পা ধুৱাই দিলোঁ আৰু তাক খুৱাই দিলোঁ বৰ্তমান সি শুই থাকিলে কাৰণ গা ধুৱাই আনিলে সৰু ল'ৰা ছোৱালী সকলো তাক অকণমান মাছাজ কৰি দিব লাগে তেতিয়া সি শুই যায় আৰু খুব দেৰিলৈকে শুৱে আৰু দেখিছে নহয় মই মূৰটো ধুইছিলোঁ কালি ৰাতি তেল লগাইছিলোঁ কিন্তু মূৰটো পনিয়াবই পৰা নাই নিজক লৈ একচুৱেলি টাইমেই পোৱা নাযায় কিন্তু তথাপি আমি হাউচৱাইফসকলে নিজক লৈ অলপ টাইম দিব লাগে আৰু স্বাস্থ্যটো ষ্ট্ৰং হৈ থাকে তাৰ প্ৰতি খেয়াল ৰাখিব লাগে তাৰ আগতে মই আপোনালোকৰ লগত আৰু এটা কথা শ্বেয়াৰ কৰিব লৈছোঁ যে আজি মই ল'ৰাটো কিছুদিনৰ পৰা তাৰ গাত সৰু সৰু ঘামচি কিছুমান গুটি উঠিছিল সেই গুটিখিনিৰ কাৰণে মই সকলো চপ ইউজ কৰি চাইছিলোঁ কিন্তু ভাল পোৱা নাছিলোঁ কিন্তু মই এটা চপ আজি 3 দিনমানৰ পৰা ইউজ কৰিছোঁ চপটো খুব ভাল ৰিজাল্ট পাইছোঁ আৰু তাৰ এতিয়া বৰ্তমান সেই ইনফেকশ্যনবিলাকো নাইকিয়া হৈ গৈছে গতিকে আপোনালোকৰ বেবীৰ কাৰণে যিকোনো ইনফেকশ্যনৰ কাৰণে ডাঙৰো ইউজ কৰিব পাৰিব এই চপটো ইউজ কৰি চাবচোন মই আপোনালোকক চপটো দেখাই দিছোঁ চপটো খুব ভাল হয় আৰু মই যে প্ৰথমতে আপোনালোকক কৈছিলোঁ সেই বিজনেছটোৰ কথা সেই প্ৰডাক্টখিনিৰ কথা সেই প্ৰডাক্টৰে এটা হয় ই অন এণ্ড অনৰ নিম চপ খুব ভাল হয় বেবীৰ কাৰণে হওক বা ডাঙৰ ল'ৰা ছোৱালীৰ কাৰণে আপোনালোকে ইউজ কৰি চাবচোন আৰু আপোনালোকক যদি লাগে মোক কমেণ্টত জনাব মই ডিছক্ৰিপশ্যনত কণ্টেক্ট নাম্বাৰ দি দিম তাৰ পৰা আপোনালোকে কিনিব পাৰিব খুব ভাল হয় সকলো ইনফেকশ্যনৰ পৰা ই আমাক ৰাহত দিয়ে তো ফ্ৰেণ্ডছ বহুত হৈ গ'ল আৰু কথা বতৰা এতিয়া আহকচোন নিজক অলপ টাইম দি লওঁ আৰু এইটো মই নতুনকৈ হয় ক্ৰীমটো ইউজ কৰিব লৈছোঁ ৱাইল্ডষ্টনৰ আৰু মই ইয়াৰ পাউডাৰো ইউজ কৰিব লৈছোঁ খুব ভাল হয় মই আগতে পণ্ডছ ক্ৰীম ইউজ কৰিছিলোঁ কিন্তু মই এতিয়া এইটো ইউজ কৰিব লৈছোঁ খুব ভাল হয় ছফ্ট হয় স্কিনটো অল স্কিন টাইপ হয় আৰু একো মানে ছাইড ইফেক্ট নাই আৰু গতিকে মই এইটো নতুনকৈ ক্ৰীমটো ইউজ কৰিছোঁ বহুত ভাল পাইছোঁ মুখত মানে এনেকৈ মোৰ পিম্পলছো উঠিছিলে মাজতে গতিকে এই ক্ৰীমটো ইউজ কৰাৰ পৰা নাইও হোৱা গতিকে আপোনালোকেও এনেদৰে ইউজ কৰিব ৱাইল্ডষ্টনৰ ক্ৰীমটো তো এতিয়া মূৰ চুৰ ফনিয়াই ল'লোঁ আৰু অলৰেডি মই ৰেডিয়ে হৈ গ'লোঁ তো আমি ৰেডি হৈ গ'লোঁ এয়া মই এতিয়া দুপৰীয়া সাজৰ কাৰণে মচুৰ দালি আৰু এনেকৈ বিন ভাজি তিয়াই থৈছোঁ বিন কাটি পেলানি এতিয়া ব'লকচোন বাৰীলৈ যাওঁ টেঙা দি বনাম আজি দালি তো ব'লক চাওঁগৈ বাৰীটো কি টেঙা বুটলি আনিব পাৰোঁ আৰু এইয়া আজি শিৱসাগৰৰ বতৰ এনেকুৱা আৰু এইয়া মই যে কৈছিলোঁ নেমু আচাৰ বনোৱাৰ কথা এইয়া নেমু আচাৰখিনি আজি ৰ'দ দিছিলে অলপমান তো সেইটো কাৰণে অলপমান এনেকৈ ৰ'দত দি দিছোঁ আৰু তো এইয়া আজি শিৱসাগৰৰ বতৰ খুব গৰম নহয় মধ্যমীয়া আৰু তথাপিও ৰ'দটো ওলাইছে তো তাৰ আগতে আপোনালোকক আৰু এটা ইণ্টাৰেষ্টিং বস্তু মই দেখাই লওঁ ৰ'ব ইণ্টাৰেষ্টিং বস্তুটো মানে কি আমাৰ ইয়াত যে বহাগ মাহত আমি জানো যে তগৰ ফুল ফুলে কিন্তু ইয়াত যে এতিয়ালৈকে
তগৰ ফুল ফুলি আছে আৰু দুটা কোৱালিটিৰ এটা সৰু তগৰ আৰু এটা ডাঙৰ তগৰ দুইটাই ফুলি আছে মই আপোনালোকক দেখাই দিছোঁ ৰ'ব ইয়া দেখিছেনে লেৰি গৈছে কিন্তু ৰাতিপুৱা খুব ভালদৰে ফুলি আছিলে মই আপোনালোকক ৰাতিপুৱাই দেখাব লাগিছিলে কিন্তু এতিয়া দুপৰীয়া টাইম ৰ'দত হয়তো লেৰেলি গৈছে দেখিছে নহয় গোন্ধটো এতিয়ালৈকে আমোলমোলাই আছে আৰু সৰু তগৰজোপাও মই আপোনালোকক দেখাই দিওঁ ৰ'ব এইজোপা চাওক দেখিছে নহয় এইপাহ বহুত ধুনীয়া আৰু মোৰ ফুলৰ প্ৰতি এটা এট্ৰেক্টেড আছে মোৰ এডিক্টেড আছে গতিকে সেইটো কাৰণে আৰু এইজোপা নাৰ্জী ফুলজোপা আমাৰ পোৱালিটোৰ বাৰ্থডেত যে লগাইছিলোঁ এইজোপা এতিয়াও এনেকৈ একেটা পজিশ্যনতে আছোঁ আৰু ৰাতিপুৱা পানী চানী দিওঁ আৰু এনেদৰে হৈ আছে এতিয়া ব'লকচোন মই মধুসোলং টেঙাটো ছিঙি লওঁ ইমান হাবি দেখিছেনে আজি কিছুদিনৰ আগতে মই ভাঙন মাছৰ লগত বনাইছিলোঁ টেঙা দিয়া জোল তেতিয়াতো বহুত চাফা হৈ আছিলে কিন্তু এতিয়া চক এই 4 দিনতে বৰষুণ পাই পুৰা হাবিবিলাক উঠি আহিছে আৰু এনেকুৱা দিনততো জোক ওলাব গতিকে কি কৰোঁ আৰু যোৱাটো নহ'বতো কিন্তু কি কৰিব উপায় নাই ঘৰত নেমু আছে তো নেমু দিয়ে কাম চলাম কিন্তু তথাপি ৰিস্ক ল'ব নোৱাৰি এনেকুৱা টাইমত যাব নোৱাৰি কাৰণ জোক যদি লাগে কি হ'ব মোৰ বহুত ভয় লাগে জোকলৈকে কাৰ পৰা জোকলৈ ভয় লাগে কমেণ্ট কৰি জনাবচোন তো ব'লক আমাৰ নেমু আছে আৰু বিলাহীও আছে গতিকে সেই দুটা দিয়ে আৰু টেঙা দিয়া জোলখন বনাই ল'ম আৰু কিন্তু মন আছিল আজি মধুসোলঙৰ সৈতে মচুৰ দালি টেঙা খোৱা আৰু হাজবেণ্ডেও কৈ থৈ গৈছিলে আজি টেঙা দিয়া দালি বনাব বুলি কিন্তু নহ'ব আৰু চ' নেমু আছে নেমু দিয়ে বনাই ল'ম আৰু তো ব'লক চ' এয়া মই প্ৰথমতে ভাবিছোঁ নিৰামিষ ভাজিখন দাংবডি ভাজিখনকৈ ভাজি লওঁ এয়া তেল দি দিছোঁ আৰু এয়া পিঁয়াজ বেছি নাই দিয়া এফাল দি দিছোঁ আৰু এটা এইটো মিডিয়াম চাইজৰ ৰঙা জলকীয়া দি দিছোঁ যিহেতু এইটো জলকীয়া বেছিকৈ জ্বলা নাই সেইটো কাৰণে আমাৰ টিকলুটোৰ কাৰণেও টেনশ্যন নাথাকে আৰু দি দিলে অলপ খাবলৈও ভাল হয় আৰু অলপ দি দিম জিৰা গুড়ি এইটো যে মই যে বজাৰৰ পৰা কিনা ৰেডিমেড জিৰা গুড়িটো নহয় মই ঘৰতে গোটা জিৰা আনি পেলানি মই এনেকৈ পেষ্ট কৰি পেলানি এনেকৈ বৈয়ামত ভৰাই থৈ দিছোঁ এনেদৰে খাবলৈও হেল্ডি হয় আৰু খাবলৈও ভাল হয় সোৱাদ হয় আৰু যিহেতু আমাৰ টিকলুটোৰ কাৰণেও খুব ভাল জিৰাটো হজমো হয় আৰু এতিয়া অলপ ৰঙা হৈছে আৰু মই ইয়াত দাংবডিখিনি দি দিম এতিয়া এই দেখিছেনে কিমান ধুনীয়াকৈ পিঁয়াজৰ কালাৰটো ধৰিছে মই ইয়াত হালধি দিব পাহৰিছিলোঁ এতিয়া মই আধা চামুচ ইয়াত হালধিও দি দিম ফ্ৰেণ্ডসকল আমাৰ টিকলুটো হৈছে চাওক শুই থাকিলে যে সৰু ল'ৰা ছোৱালীবিলাকক সঁচাই বহুত মৰম লাগে ন আৰু তাক কাপোৰ এখন দি থৈছোঁ কাৰণ তাক মই গা পা ধুৱাই আনিছিলোঁ আৰু সি শুই দিলে যিহেতু ফেনখনো চলি থোৱা আছে গতিকে ঠাণ্ডা পাব পাৰে সেইকাৰণে মই তাক কাপোৰখন দি থৈছোঁ আৰু আমাৰ হাজবেণ্ডে বনোৱা আপোনালোকক এটা মই দেখাই আছোঁ এয়া চাওক যীশুখ্ৰীষ্টক এনেকৈ তেওঁৰ চিহ্নটো আঁকি পেলানি এনেকৈ তেওঁক যে গজাল মাৰি হাতে ভৰিয়ে গজাল মাৰি দিছিলে সেইটোকে তেওঁ অলপ ইমাজিন কৰি এনেদৰে বনাইছে আধা বাকী আছে তেওঁৰ ফেচটো এনেকৈ বনাব আছে গতিকে কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাবচোন মানুহজনে বাৰু বনাব পাৰিছেনে মইতো দেখাত ভালেই দেখিছোঁ আৰু যিহেতু কমপ্লিট কৰিব আছেই আধা এয়া ফ্ৰেণ্ডসকল আমাৰ নিৰামিষ ভাজি ৰেডি হৈ গ'ল এয়া মই এতিয়া নমাই দিলোঁ দেখিছে নহয় কিমান ধুনীয়াকৈ ৰেডি হৈ গ'ল তো এতিয়া ব'লক দাইলকণ বনাই লওঁ দালি বনাবৰ কাৰণে মই একেখন কেৰাহীতে পুনৰ এয়া অলপমান তেল আছিলে তাতে অলপমান পিঁয়াজ মানে এফাল হ'ব এফাল পিঁয়াজ কাটি দি দিলোঁ আৰু এপাত তেজপাত দি দিম তেজপাত দিলে খুব ভাল হয় দালিখন খাবলৈ এয়া সোৱাদ অনুযায়ী হালধি অলপমান ধনিয়া পাউডাৰ এতিয়া ইয়াত মই পিঁয়াজটো যে বিলাহীটো যে লৈছিলোঁ বিলাহীটো এনেকৈ অলপ ডাঙৰকৈ টুকুৰা কৰি দিলোঁ কাৰণ বিলাহীটো বেছি পকি গৈছিলে সৰু সৰু টুকুৰা কৰিলত অলপ পানীটো ওলাই আহিছিলে সেইটো কাৰণে মই ডাঙৰকৈ টুকুৰা কৰি ইয়াত দি দিলোঁ এতিয়া এইখিনি অলপমান ভাজি ল'ম অলপমান জিৰা গুড়ি নৰ্মেলি মচুৰ দালি আৰু আমি সকলোৱে এনেকৈয়ে খাওঁ মোৰ লাঞ্চ বনোৱা হৈ গ'ল হাজবেণ্ড আহিলে আৰু খাম আৰু টিকলুটো বৰ্তমান উঠিলে ভাবিছিলোঁ আজি দিনটো আপোনালোকৰ লগত শ্বেয়াৰ কৰিম দিনটো ভ্লগ কৰিম কিন্তু নহ'ব টিকলাটো উঠিলেই গতিকে সেইটো কাৰণে মই যাব লাগিব তো আজিলৈ ইমানতে আজি ভ্লগটো সামৰণি মাৰিছোঁ যদি ভাল পায় লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব চেনেলটো ছাবস্ক্ৰাইব কৰিব কাষত থকা নটিফিকেশ্যন বেল আইকনটো প্ৰেছ কৰি দিব তেন্তে আজিলৈ বাই বাই গাইজ কাইলৈ যদি আপোনালোকে মৰম দিয়ে লাইক কৰে কমেণ্ট কৰে শ্বেয়াৰ কৰে তেনে কাইলৈ পুনৰ লগ পাম এটা নতুন ভ্লগৰ সৈতে বাই বাই টাটা চি ইউ